मंगाए ही दुआवा मैं जन्नत मैनू मिल जा। প্লিজ সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় কৰি দিব। আলি পুখুৰীতে জনমে লভিলে মনুষ্যৰ ৰূপ ধৰি গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে আজি হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিলোঁ। সকলোৱে চাব বুলি আশা কৰিছোঁ। এয়া ছোৱালী দুজনীয়ে মোক হোলী লগাব আহিছে। পোৱালী দুজনীয়ে আমাৰ ঘৰত ৰ'বা এইখিনিলৈ যোৱা চাওঁ। দুইজনী বা দুজনী একো দেখাই নাই, আন্ধাৰ হৈ আছে। হেপী হোলী। অৰেঞ্জ কালাৰ তোমালোককো লগাই দিওঁ দিয়া। হেপী হোলী। হোলী তোমাকো লগাই দিওঁ। ধুনীয়া লাগিছে দেই দুইজনীকে। এয়া হোলী বুলি হোলী লগাব আহিলে টিকলি দুজনী। আমি যাই কেৰিয়া মোৰ মুখত হোলীটো লাগি আছে, কাপোৰতো লগাই থৈ গৈছে। আজি হোলী বুলি এপাকো বাহিৰলৈ ওলাই জানো, তথাপিও টিকলি দুজনী আহি পেলাই লগাই থৈ গ'লহি। সেয়াই আৰু আমি এতিয়া যাব ওলাইছোঁ বৰদোৱা থানলৈ মেলা চাবলৈ। এয়া বেবী মোৰ বা হয় আৰু আমাৰ ভাগিন এটা আছে ভাগিনটোৱে মই এতিয়া মেলা চাবলৈ যাম। এইটো মোৰ ভাগিন হয়, জেলেপি খোৱাত ব্যস্ত। তাৰপিছত তাই মই আৰু মোৰটো একেলগে যাওঁ আৰু এতিয়া সময় হৈছেহি আৰু যাওঁ আৰু গৈ পেলাই বৰদোৱাত দেখাই আছে। গাড়ীৰ ভিতৰত গাড়ী ইমান জাম, বৰদোৱালৈ যোৱা মানুহৰ বহুত জাম হৈ আছে। বৰদোৱা পাই গ'লোঁ। এইটো বৰদোৱা গেট হয়। সেইফালে বা আৰু ভাগিন ইমান খোজকাঢ়ি গৈ আছোঁ আৰু অলপমান। मंगाए ही दुआवा मैं जन्नत मैनू मिल जा। तेनू न बोल पा আমি মেলা পাই ইমান মানুহ। এইবোৰ দোকান আমি ফাৰ্ষ্টতে গৈ পেলাই থানত সোমাম, থানত সেৱা কৰি ল'ম, তাৰপিছতহে আৰু মেলা চাম। পুতলাবিলাক বৰ ভাল লাগিছে দেই। এইবোৰ খাৰুমণিৰ দোকান। মানুহ চাওক, মেলাত ইমান মানুহৰ ভিৰ। এয়া আমি কীৰ্তন ঘৰলৈ যোৱা গেটৰ মুখটো পাইছোঁহি। চাকি বন্তি কিনি লৈছোঁ বাই মই। এয়া থানত কীৰ্তন ঘৰত আমি সোমাম এতিয়া। ইমান ধুনীয়া লাগিছে, লাইটবোৰ লগাই দিছে কীৰ্তন ঘৰত।
চাকি বন্তিটো দি লওঁ কীৰ্তন ঘৰত সোমাই। সেইটো কাৰণে ভিতৰত যাবলৈ নিদিলে, বাহঁত গ'ল। আমি কীৰ্তন ঘৰত সেৱা কৰিলোঁ। সেৱা কৰি মোক ভিতৰলৈ যাব নিদিলে বাৰু, চাদৰ মেখেলা পিন্ধি অহালৈ দিলে আৰু গেটৰ পৰাই ইয়াৰ পৰাই সেৱা কৰিলোঁ। তাত গৈ মেলা চামগৈ এতিয়া। এয়া আমাৰ থানত সেৱা শুশ্ৰূষা কৰা হৈ গ'ল। এতিয়া অলপ বজাৰ কৰিম আৰু মেলা চাম। আমাৰ কাম ভৰিটো বিষাই আছে, এতিয়া কোচত যামগৈ আৰু। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি আজি আহিলোঁ, বহুত ভাল লাগিলে। কাৰণ আমাৰ এই ডিষ্ট্ৰিক্টতে তেওঁৰ জন্মৰ স্থান, বহুত ভাল লাগে। আহিলে মনটো বহুত পবিত্ৰ হৈ যায়, বহুত ভাল লাগিল। এইটো বুধেশ্বৰ আৰু ই আমাৰ ঘৰলৈও আগতে আহে। মানুহ কেইটামানে জোকাই আছে, তাৰ বৰ খং উঠিছে, বেচেৰা বহুত বেয়াও লাগে আৰু মৰমো লাগে। আৰু ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ভাঙনি কৰি আছে ভক্তসকলে। তেওঁৰ বিষয়ে এইখন গঙা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াতে গা ধুইছিলে। বহুত ডাঙৰ আছে গঙাখন, ইফালেও আছে, গোটেইখিনি মানে কভাৰ নহয় মোবাইলত। গঙাপাৰ, সেইফালে গঙাপাৰ। বহুত মাছ থাকে, দিনত আহিলে দেখা গঙাপাৰত। মেলা দোকান खाली बैग से निकलेगा लड़की जिंदा। नजर मारो कैसे खाली बैग से लड़की जिंदा निकल गया, है क्या? হেল্ল' গাইজ, এতিয়া আমি ফাকুৱাৰ পৰা আহিলোঁ, 12টা বাজি গ'ল আৰু এতিয়া ভিডিঅ'টো সমাপ্তি ল'লোঁ। কি ল'লোঁ নেক্সট ভিডিঅ'ত দেখাম। আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই।